নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ স্পাইডাৰ প্লেণ্টটো কিদৰে পানীত ৰোপণ কৰিব লাগে আৰু কেনেকৈ সয়লত ৰোপণ কৰিব লাগে আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওঁ এইখিনি মিক্সাৰ লৈছোঁ এইখিনি সয়লত মই কেনেকৈ ৰোপণ কৰিম এইখিনি বনাই ল'ম এতিয়া মই মিক্সাৰখিনি আৰু এইটো এটা ফাংগিসাইড লৈছোঁ ফাংগিসাইডটো অপচনেল দিলেও হয় নিদিলেও আপত্তি নাই আৰু এইখিনি পচা পাত 10% লৈছোঁ 10% পটান হয় ধানৰ পটান আৰু 20% এইখিনি কম্পোষ্ট হৈ থকা গৰু গোবৰ 40% মিহি মিহি বালিটো লৈছোঁ এইভাগে ধুনীয়াকৈ মিলাই লৈছোঁ আৰু এই মিশ্ৰণখিনি একদম ভালদৰে হাতেৰে মই এতিয়া মিলাই ল'ম আৰু এটা পট লৈছোঁ এই পটটোত থকা যিটো বাট আছে সেই বাটটো মাৰিবৰ কাৰণে এইখিনি সৰু সৰু পাথৰ হাফ ইঞ্চি মানকৈ ভৰাই ৰাখিলোঁ ইয়া ভৰাই দিছোঁ আৰু ইয়াতে মই মিক্সাৰখিনি ভৰাই দিম এতিয়া ইয়াত মই বালিৰ পৰিমাণটো বেছি দিছোঁ কাৰণ ইনডোৰ প্লেণ্টটো ৰুবৰ সময়ত সদায় মিক্সাৰৰ লগত যিখিনি বনাওঁ তাত বালিৰ পৰিমাণ বেছিকৈ দিব লাগে এইটো স্পাইডাৰ প্লেণ্ট ৰুইছোঁ এইটো ইনডোৰ প্লেণ্ট হয় সেইটো কাৰণে মই ইয়াত বালিৰ পৰিমাণ বেছিকৈ দিছোঁ যাতে পানী দিলে বেছিকৈ ধৰি নাৰাখে আৰু এইদৰে ৰুব লাগে কম্পোষ্টত বালি মিক্স কৰি ৰুলে বেছি ধুনীয়া আপোনালোকে ফল পাব আৰু এইদৰে মই ধুনীয়াকৈ ৰুই দিলোঁ যাতে ভালকৈ শিপাখিনি পোখাব পাৰে সেইটো কাৰণে মই এই কম্পোষ্টৰ লগত বালি মিক্স কৰি দিছোঁ আৰু এইটো সময়ে সময়ে পানী স্প্ৰে কৰি ৰাখিব যদি ভিতৰত হয় ঘৰৰ ভিতৰত তেতিয়া সপ্তাহত এবাৰহে স্প্ৰে কৰিব আৰু বাহিৰত থাকিলে যদি বেলকনিত ৰাখে দিনটোত ৰাতিপুৱা এবাৰ এইদৰে স্প্ৰে কৰি ৰাখিব পানী স্প্ৰে কৰিব আৰু এতিয়া পানীত মই ৰোপণ কৰিম এটা বাউল লৈছোঁ চিচাৰৰ বাউল আৰু এইখিনি স্পাইডাৰ প্লান্ট হয় আৰু এইখিনি শিপা ওলাইছে এইখিনি সৰু সৰু যিখিনি পাথৰ এইখিনি একুৰিয়াম পাথৰ এই পাথৰখিনি মই বাউলৰ ভিতৰত ভৰাই দিম এই পাথৰখিনিত বহুত মিনাৰেলছ আছে গছত দৰকাৰী হোৱা মিনাৰেলছ কিছুমান আছে আৰু এয়া নৰ্মেল পানী 1 গিলাচ লৈছোঁ আৰু এয়া ফাৰ্টিলাইজাৰ এটা লৈছোঁ লিকুইড সিউইড ফাৰ্টিলাইজাৰ অৰ্গেনিক হয় বাউলৰ ভিতৰত এতিয়া এই পাথৰখিনি ভৰাই দিছোঁ এই পাথৰখিনিত বহুতো মিনাৰেলছ আছে যিটো গছৰ কাৰণে বহুত উপকাৰী সেইকাৰণে এইখিনি দিয়া হৈছে আৰু এটা কাৰণ হৈছে বাউলটো চিচাৰ হয় কেনেবাকৈ পৰিও যাব পাৰে সেইটো কাৰণে এই পাথৰখিনিয়ে বাউলটো ষ্টেণ্ড হৈ থকাত সহায় কৰিব এয়া নৰ্মেল পানী দিছোঁ ফিল্টাৰ পানী হ'লে বেছি ভাল হয় আইৰণ থাকিব নালাগে আৰু এইটো সিৰিঞ্জ লৈছোঁ এইখিনি ফাৰ্টিলাইজাৰ আছে যিখিনি লিকুইড সেইখিনি ফাৰ্টিলাইজাৰ মই অকণমান সিৰিঞ্জৰ মুখেৰে ভৰাই ল'ম 1 ml মান ml ফাৰ্টিলাইজাৰ ল'লোঁ আৰু 1 লিটাৰ পানীৰ লগত মই মিশ্ৰণটো কৰিম এয়া 1 লিটাৰ পানীৰ লগত মিশ্ৰণটো বনাই ল'লোঁ এই পানীখিনিত একো ফাৰ্টিলাইজাৰ দিয়া নাই এতিয়া মই ইয়াতে ধুনীয়াকৈ ৰোপণ কৰি দিছোঁ স্পাইডাৰ প্লান্টটো
অকল পানীতে ৰুলে গছজোপা কেতিয়াও ডাঙৰ নহয়, সেইটো কাৰণে ইয়াত অকণমান ফাৰ্টিলাইজাৰ দিব লাগিব আৰু দিওঁতে সদায় গছজোপাৰ পাতবিলাকতহে দিব লাগে। এইদৰে ৰোপণ কৰিব লাগে আৰু সময়ে সময়ে যদি সময় ওলায় কেতিয়াবা পানীটো চেঞ্জ কৰি থাকিব। আৰু এইখিনি মিক্সাৰ কৰি থোৱা যিখিনি লিকুইড ফাৰ্টিলাইজাৰ, এইখিনি মই এতিয়া সেই যিজোপা গছ ৰুইছিলোঁ স্পাইডাৰ প্লাণ্টটো, ইয়াৰ ওপৰতে এই লিফটোৰ ওপৰতে দি দিছোঁ। এইখিনি লিভছৰ ওপৰতে স্প্ৰে কৰি দিব লাগে এইদৰে, আৰু সপ্তাহত এনেকৈ এবাৰকৈ দিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। ভিডিঅ' চোৱাৰ বাবে বহুবাৰ ধন্যবাদ থাকিল। আপোনালোকৰ দিনবোৰ সদায় শুভ হওক।